Hey everyone, আজি ৰাতিপুৱাই খোৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি আলহী আছে, পেহীহঁত আছে, তাৰ কাৰণে মিক্স ডালৰ এনেকৈ ঘুগুনি নিচিনা বনাইছোঁ। তাৰ কাৰণে এনেকৈ পিঁয়াজ এটা এনেকৈ ভাজি লৈছোঁ, আদা নহৰু পেষ্ট, তাৰপিছত নৰসিংহ পাত দি আৰু মছলা জিৰা ধনিয়া কিচেন মছলা তেনেকৈ আৰু যি আছে এনেকৈ দিলোঁ। ৰেচিপি আৰু ভালকৈ দিয়া নাই আৰু থুলমূলকৈ এনেকৈ দেখাই দিছোঁ। আৰু এইফালে ৰুটি বনাই আছে পেহীয়ে, আৰু এইখিনি অকণমান তেল ফুটালে অকণমান ভাজি লৈছোঁ। ভাজি পেলাই এইখিনি চানা দালখিনি গোটেইখিনি দি পেলাই 3টামান চিটি মাৰি দিলোঁ আৰু দালখিনি ৰেডি হৈ গ'ল। আৰু এইফালে আম্মাই পিঁয়াজ কাটি আছে, আৰু এইফালে ৰুটি পেহীহঁত দুজনী পেহী, সৰু পেহী, ডাঙৰ পেহী, আম্মা, বা ভণ্টি আৰু মই খাম বাৰু। মই ভিডিঅ'টো শ্বুট কৰি আছোঁ যে সেইকাৰণে খোৱা নাই। তাৰপিছত খাই বৈ পেহীহঁতে গাঁও ফুৰিব গ'ল, যিহেতু বহুত নমত আহিছে দুইজনী, সেইকাৰণে এবাৰ ফুৰিবলৈ ওলাইছে। প্ৰথমতে গৈছে বৰবাহঁতৰ ঘৰলৈ, তাৰপিছত আৰু ক'ৰবাত যাব বোলে, তিতাবৰ যাব নেকি চাগে। আৰু আমাৰ এখেত আছেই ন মাজতে, কাবাব মে হাৰ্টি। Assalamu alaikum, namaskar, welcome back to my sister's channel Afri Mosam Life and Blog. আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। আৰু কালি পেহীহঁত আহিলে, তো কালি বায়ে ব্লগ বনাব নোৱাৰিলে কাৰণ বহুত ব্যস্ত আছিলে, স্কুলৰ কাম কিছুমানো আছিলে। আৰু আজি মই বহুত নাৰ্ভাছ কৰি আছিলোঁ কাৰণ আজি মই ফাৰ্ষ্ট টাইম ব্লগ ষ্টাৰ্ট কৰিছোঁ। কেনেকৈ কি কৰিম বা, সেইটো কাৰণে বহুত নাৰ্ভাছ হৈ আছিলোঁ। তো সেয়াই আৰু ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ, চাই যাব একেবাৰে শেষলৈকে। আজি ভণ্টিয়ে ষ্টাৰ্ট কৰিলে ব্লগটো, আপোনালোকে দেখিলেই। আৰু মানে কি ৰাতিপুৱাৰ পৰা অকণ ব্যস্ত হৈ আছোঁ, ঘৰত আলহী নহয় জানো, সেইটো কাৰণে আৰু বনোৱা সিজোৱা এইবোৰত লাগি আছোঁ। সেইটো কাৰণে ক'লোঁ ভণ্টিকে তই ষ্টাৰ্ট কৰ বুলি, আৰু তাই মানে আৰু এনেও কিবা কৈ আছিলে বাৰু, এদিন দিবিচোন মই ষ্টাৰ্ট কৰিম বুলি। তো সেইটো কাৰণে তাইকে দিলোঁ ষ্টাৰ্ট কৰিবৰ কাৰণে আজি। তাৰপিছত এতিয়া পেহীহঁত খাই বৈ অকণমান ওলাই গৈছে ফুৰিবৰ কাৰণে, বহুত নমত আহিছে যিহেতু, সেইকাৰণে অকণমান গাঁও ফুৰিবলৈ ওলাই গৈছে দুইজনী। আৰু তাৰপিছত বৰমা এগৰাকী ঢুকালে মাজতে, সেইটো কাৰণে তেওঁলোকৰ অকণমান কিবা দোৱা অকণমান কৰাইছে, সেইটো কাৰণে তালৈকেও যাব লাগিব। সেইটো কাৰণে মানে ৰাতিপুৱাৰ পৰা ব্যস্ত হৈ আছোঁ মই, সেইকাৰণে আজি মানে ব্লগ ষ্টাৰ্ট কৰিম বুলি ভাবিও মানে চব উল্টা পুল্টা হৈ গৈছে। সেইটো কাৰণে ষ্টাৰ্টটো কৰিব লাগিব ৰাতিপুৱাৰ পৰা। সেইটো কাৰণে তাইক ক'লোঁ তই ষ্টাৰ্টটো তই কৰি দে, বাকীখিনি মই চাম আৰু। তাৰপিছত আৰু বাকীখিনি আপোনালোকে দেখিলেই। নাস্তা কৰিলোঁ, আজি ঘুগুনি বনালোঁ, ঘুগুনি ৰুটি, সেয়াই নাস্তা। তাৰপাছত আৰু পেহীহঁতক খুৱাই বোৱাই পঠিয়ালোঁ। আৰু মোৰ মেহেন্দি গ'লেই আৰু, নিজে বনোৱা মেহেন্দি দেই, মই নিজে বনাই পেলাই কোন বনাই আঁকিছোঁ। আৰু দেখাম বাৰু কেতিয়াবা আপোনালোকক মেহেন্দিটো বনাই পেলাই দেই, কেনেকৈ বনাইছোঁ। আৰু বাকী আজি দিনটো কি কৰোঁ আপোনালোকক দেখুৱাই যাম, আছে কিছুমান প্লেনিং আজি, তো আপোনালোকক দেখুৱাই যাম, একদম শেষলৈকে চাই যাব দেই। পিন্ধিম এইযোৰ, ভণ্টিয়ে পিন্ধিব এইটো ফ্ৰক, লং ফ্ৰক নিচিনা, আৰু আম্মাই এখন শাৰী পিন্ধিব। এয়া ৰেডি কৰি থৈছোঁ, ইস্ত্ৰি কৰিব লাগিব, ইস্ত্ৰি কৰা নাই, কাৰেণ্টটো নাই, তো কাৰেণ্টটো আহি লওক, ইস্ত্ৰি কৰিম, পিন্ধিম। এয়া কাপোৰ কানি উলিয়াই মেলি ল'লোঁ, তাৰপিছত গা চা ধুই মেলি ৰেডি হৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু এইফালে মই ৰেডি হৈ লৈছোঁ পটাপট, আৰু মানে আকৌ দুৱালৈ যাব লাগিব যে, সেইটো কাৰণে আমি ঘৰকেইটাই যাম, পেহীহঁত নাযায়, পেহীহঁত যাব, পেহীহঁতটো ওলাই গ'লেই ফুৰিবলৈ, তো সেইটো কাৰণে আমি ঘৰকেইটাই যাম। তো মই পটাপট ওলাই লৈছোঁ। হেল্ল' গাইজ, এয়া মোৰ বা হয়, কাজিন বা, আৰু এই বহুত দিনৰ মূৰত আহিছে, তো তাইৰ লগতে অলপ কথা বতৰা পাতিছোঁ আৰু সেইটোকে দেখুৱাই দিলোঁ। ঠিক আছে, বহি আছোঁ আৰু এতিয়া মইতো বহি আছোঁ, কথা পাতি আছোঁ এনেই। এয়া মোৰ দাদাৰ ছোৱালী, তাই ডিব্ৰুগড়ৰ পৰা আহিছে আৰু আহিলে আমাৰ ঘৰলৈ আহি, তো তাইৰ লগতো অকণমান দেৰি কথা পাতোঁ, তাই গ'ল। তাৰপিছত আমি তিনিজনীয়ে ওলাই আহিছোঁ। তাত গৈ ইমান নেদেখলোঁ আপোনালোকক, তাৰপৰা আহিলোঁ, আহি পাই পেলাই পেহীহঁতো আহি পালেহি। এয়া দাদা মানে খুৰা, আৰু এয়া খুৰাৰ ল'ৰা, মানে এইটো খুৰাৰ ল'ৰা নহয়, ডাঙৰ খুৰাৰ ল'ৰা হয় এইটো, তাৰ নাম ফাৰহান। তাৰ লগত এনে অকণমান ধেমালি চুপতি কৰি আছিলোঁ। তাৰপাছত আমি ওলাইছোঁ যাবলৈ তিতাবৰ, পেহীহঁত তিতাবৰলৈ যাব অকণমান ফুৰিবলৈ। তাৰ আগতে আমি এগৰাকী আৰু এজনী পেহী আছে ওচৰতে, তালৈ গ'লোঁ। আৰু পেহীহঁতৰ ঘৰত চাওকচোন ইমানেই ফুল, কিমান ৰকম ফুল নহয়, দেখিলে ভাল লাগি যায় এইবোৰ চাওকচোন। আৰু পেহীয়ে এইবোৰ অকলে মেইনটেইন কৰে পাই।
আৰু বহুত নম্বৰত যোৱাৰ কাৰণে পোলাও ইমান কি নাস্তা উলিয়াই দিছে চাহত নহয় আমি চাহ তাহ খালোঁ মেলিলোঁ তাৰ পাছত গ'লোঁ তিতাবৰ টাউনত অকণমান বজাৰ আছিলে বজাৰ কৰিলোঁ পেহীহঁত অকণমান ফুৰালোঁ তাৰ পাছত গ'লোঁ চেৰি গাৰ্ডেন আৰু তাত গৈ পেলাই পেহীহঁতে কফি খালে আৰু মই খালোঁ লাচি আৰু ভণ্টিক পেষ্ট্ৰি কিনি দিলোঁ তাৰপিছত আৰু তাত খাই বৈ ওলাই আহিলোঁ এম বাজাৰলৈ গ'লোঁ এয়া এম বাজাৰতো এই সৰু সুৰা বস্তু দুটামান ল'ব আছিলে সেইকেইটা ল'লোঁ তাৰপিছত আহি ঘৰতে মোৰ মেহেন্দি অৰ্ডাৰ এটা আছে তাৰ কাৰণে হেনা পেষ্ট বনাই আছোঁ আৰু এইটো ফাৰ্ষ্ট টাইম হেনাটো আনিয়ে প্ৰথমতে এবাৰ বনাই চালোঁ মই মোৰ হাততে ট্ৰাই কৰি চালোঁ কালাৰ ধুনীয়া আহিছে তাৰপিছত এয়া ছেকেণ্ড টাইম মই এটা অৰ্ডাৰ পাইছোঁ তাৰ কাৰণে এয়া বনাই আছোঁ এয়া হৈ গ'ল আৰু Hey guys, good morning. আজি হৈছে নেক্সট ডে মৰ্নিং কালিলৈকে আপোনালোকে দেখিলে মই হেনা বনোৱাৰ পিছত আৰু মই ভিডিঅ' শ্বুট নকৰিলোঁ চবেই ভাগৰি আছে ন সেইটো কাৰণে আৰু ভাত পানী খাই বৈ সোনকালে শুলোঁ সোনকালে কি দেৰিয়ে হ'ল বাৰু হোৱা কথা পতা দেৰি কথা চথা পাতি মেলি আৰু দেৰি হৈ গ'ল আৰু সেইটো কাৰণে আৰু সেইটো মই ভিডিঅ' শ্বুট নকৰিলোঁ কাৰণ পেহীহঁততো আজি যাবগৈ সেইটো কাৰণে আৰু কথা চথা পাতি লৈ মেলিলোঁ তেহেঁতে আৰু এতিয়া ৰাতিপুৱা নাস্তাও কৰিলোঁ আৰু উঠা দেৰি ৰাতি কথা পতা হ'ল যে সেইকাৰণে উঠাও দেৰি সেইকাৰণে নাস্তা কৰি মেলি তাৰপাছত ঘৰ চৰ চাফা তাফা কৰি এতিয়া আকৌ দুপৰীয়া সাজৰ কাৰণে বনোৱা সিজোৱাত লাগিছোঁ আৰু পেহীহঁতে কাপোৰ চাপোৰ সামৰিছে আৰু যাবলৈ হৈছে তেওঁলোকে ভাত খাই পেলাই যাবগৈ আৰু সেইটো কাৰণে বনোৱা সিজোৱাত লাগিছোঁ আৰু ৰাতিপুৱা যিহে গৰম পৰিছে নহয় সেইকাৰণে পটাপট কাম বনবোৰ কৰি আজৰি হৈ লওঁ তাৰপাছত বাকী আজিৰ দিনটো কি কৰোঁ কি নাই দেখুৱাম আৰু কালিৰ পৰা ব্লগটো ষ্টাৰ্ট আৰু বাকী এতিয়া কি কৰোঁ আপোনালোকে দেখুৱাই যাম চাই যাব ঠিক আছে এয়া আম্মাই বেংগলী ষ্টাইলত অকণমান এই বেঙেনা ভাজি বনাইছে আজি আৰু এইফালে দাইল বনোৱা হৈ গ'ল আৰু এইফালে আব্বাই মাছৰুম আনিছিলে আৰু এয়া মাছৰুম বনাম মই বনাম মাছৰুমটো আৰু এয়া চাওকচোন দেখিবলৈ ইমান ধুনীয়া লাগিছে ফুলপাহৰ নিচিনা দেখিবলৈ আৰু এইখিনি ওচৰতে মোৰ বৰ্তাৰ ল'ৰা এটা আছে সিয়ে ঘৰতে আৰু এইটো বিকে আৰু এয়া হৈছে মই মাছৰুমখিনি বনাবৰ কাৰণে ৰেডি কৰিছোঁ আৰু তাৰ কাৰণে ৰেচিপি মই পিছত দিম বাৰু এইটো এনেই ফাৰ্ষ্ট টাইম মই এনেকৈ বনাই চালোঁ খাবলৈ টেষ্টিয়ে হৈছিলে মই পিছত বাৰু এটা ৰেচিপি দিম বাৰু ইয়াৰ ওপৰত বেছিকৈ দেখুওৱা নাই সেইটো কাৰণে আৰু এইফালে বেঙেনা ভাজি হৈ গ'ল এইফালে মাছৰুমো ৰেডি হৈ গ'ল এয়া খালি অকণমান তেল বেছিকৈ লাগে কম তেলত ইমান ভাল নালাগে খাবলৈ তেলটো অকণ বেছিকৈ লাগে আৰু এইখিনি বনাই মেলি মই এইফালে ঘৰ মচিবলৈ আহিলোঁ কাৰণ ঘৰ মচিম আৰু চিধা গা ধুম সেইটো কাৰণে আৰু গৰমত যিহেতু এইবোৰ কৰি মেলি আকৌ ভাত পানীত লাগিব মন নাযায় এইবোৰ লেতেৰা কামবোৰ কৰি মেলি সেইটো কাৰণে আগে ঘৰটো মচি লৈছোঁ তাৰপিছত গা চা ধুই মেলি আহি ভাত উলিয়াইছোঁ চবেই ভাত পানী খাই বৈ তাৰপিছত আৰু আজি ক'বলৈকে পাহৰিছোঁ আজি মই যে কৈছিলোঁ পেহীহঁত যাবগৈ বুলি কিন্তু পেহীহঁত আজি নগ'ল আজি থাকি জোৰ জবস্তি ৰখালোঁ মানে বহুত নম্বৰত আহিছে মানে সেইটো কাৰণে আৰু ৰখালোঁ পেহীহঁতক থাকা কাইলৈ যাবাগৈ বুলি আৰু এইফালে মই যে কালি হেনা পেষ্টখিনি যে বনাইছিলোঁ আৰু এইখিনি কোন এনেকৈ বনাই ল'লোঁ কোনখিনি আৰু মোৰ হাতখন যে এইখিনি কোন বনাই কি অৱস্থা হৈ গ'ল আগতে এইবোৰ মোবাইলত যেতিয়া ৰিলবোৰ চাই থাকোঁ বা এনেকৈ ভিডিঅ'বোৰ চাই থাকোঁ তেতিয়া দেখোঁ এনেকৈ হাতবোৰ ৰঙা হৈ যায় এতিয়া মোৰো তেনেকুৱা গতিয়ে হ'লগৈ গোটেই হাতখন ৰঙা হৈ গ'ল আৰু এইফালে পেহীহঁতকো অকণ আঁকি দিলোঁ আৰু ইমান ডিজাইনাৰো দিয়া নাই আৰু এনেই আৰু চিম্পুলকৈ আঁকি দিছোঁ আৰু কেনেকুৱা হৈছে কমেণ্টত জনাব ডিজাইনবোৰ আৰু এইফালে সৰু পেহীকো আঁকি দিলোঁ গধূলি আৰু ভাত পানী খাই বৈ ৰেষ্ট লৈ পেলাই নামাজ পঢ়িলোঁ তাৰপিছত চাহ তাহ খালোঁ পেহীহঁতৰ লগত তাৰপিছত পেহীহঁত আজি নগ'ল থাকিলে সেইটো কাৰণে মই ৰাখিলোঁ আৰু ইমান নম্বৰত আহিছে কেতিয়ানো অহা হ'ব পেহীহঁতে তাত কথা পাতি আছে কাৰণে ইয়ালৈ গুচি আহিলোঁ তাৰপিছত আৰু সেয়া গধূলি সময়ত নামাজ পঢ়ি পেলাই চাহ খালোঁ চাহ খাই মই সেই পেষ্টখিনি বনাই ল'লোঁ পটাপট কাৰণ আৰু ইমানে বৰষুণ আহিলে কাৰেণ্টটো থাকোঁতে পটাপট মানে পেষ্টখিনি বনাই কোনখিনি বনাই ল'লোঁ তাৰপিছত কাইলৈ মোৰ মেহেন্দি অৰ্ডাৰ এটা আছে সেইটো কাৰণে আৰু তাৰপিছত এতিয়া সেইটো সময়ত ভাত পানী আম্মাহঁতে ভাত পানী বনাই ল'লে তাৰপিছত আৰু এতিয়া সেয়া মেহেন্দি আঁকি আছোঁ মেহেন্দি আঁকিছোঁ মাহে পেহীসকলে যে ইমানে কোনবোৰ বনাইছোঁ মোকো তেতিয়া অকণমান তো সেইকাৰণে পেহীহঁতক আঁকি দিছোঁ কাইলৈ পেহীহঁত মোৰ লগতে স্কুললৈ মই যেতিয়া ওলাই যাম তেতিয়া মোৰ লগতে পেহীহঁত যাবগৈ সেইটো কাৰণে পেহী দুজনীৰ হাততো অকণ মেহেন্দি আঁকি দিলোঁ এতিয়া আৰু ভাত খাম আৰু অকণমান সময়ৰ পাছতে তাৰপিছত এয়াই আজি ব্লগটো ইমানেই আৰু বেছিকৈ আৰু দীঘলীয়া নকৰোঁ
ইয়াতে শেষ কৰিছোঁ। যদি ভাল লাগিলে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপায়। নতুন এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। আজিলৈ বাই।